নাই চোৱা যিকোনো হ'ব অসমটো আগত আমি খালি আনৰ মানে গতিনালৈ কথাবিলাক কৈ থাকোঁ অসম আগত আৰু অসম আগত এতিয়া চা বড়ো ভাষাৰ ক্ষেত্ৰত যিবিলাক কনফিউশ্যন ওলাই আছে আপোনালোকে এছেম্বলিৰ ৰুলটো চালেই হ'ল অলৰেডি হিন্দী বাঙালী বড়ো এছামিজ আছে গতিকে তাতনো কি আছে যে বড়ো উঠাব হিন্দী সোমাব অলৰেডি আপোনালোকে ৰুলটো চাই লওক এই ৰুলতটো আননেচেচাৰী আমি এক্সিষ্টিং থকা বস্তুবিলাকক কিবা কৰি পেলাই আমি মানে কেৱা সৃষ্টি হৈছে তো সেইটো কিহৰ কাৰণে আছে লেক অফ নলেজ আৰু আমি অসমীয়া মানুহে কোনো আইনবিলাকৰ ওপৰত আমাৰ গুৰুত্ব নাই আমি নকওঁ এতিয়া বিধানসভাৰ ভিতৰত অলৰেডি মানে সংস্কৃত ৱাৰ্ডটো লিখা আছিলে আগৰ পৰাই যিটো হিন্দী আৰু সংস্কৃত অসম আসাম বিধানসভা একে সংস্কৃতটো আসাম বিধানসভা কিন্তু অসমৰ অফিচিয়েল লেংগুৱেজটো হ'ল অসমীয়া আৰু বড়ো আৰু সেইটোৰ কাৰণে লিখা মেলা প্ৰচিডিং সেইটো অসমীয়া আৰু বড়োত কৰাটো কম্পালচৰি কৰা হৈছে ৰাষ্ট্ৰীয় ভাষাটো চবেই ব্যৱহাৰ কৰিব হিন্দীটো আজি আপোনাৰ বিহাৰতো কৰিব ইউ পিতো কৰিব ৰাজস্থানতো কৰিব উত্তৰাখণ্ড কৰিব ছত্তীশগড়ত কৰিব মধ্যপ্ৰদেশত কৰিব চবতে কৰিব অসমীয়াটো ক'ত কৰিব বড়োটো ক'ত কৰিব বড়োটো বাৰু ইণ্টাৰনেশ্যনেল ৱাৰ্ড নেপালতো বড়ো কথা পাতে নেপালৰ মানে ৰেডিঅ'ত মানে বড়ো মানে ভাষা প্ৰচাৰ হয় ৱেষ্ট বেংগলতো চব বড়ো আছে মেঘালয়তো বড়ো আছে তাতেও চব বড়ো প্ৰগ্ৰাম আৰু হিলছৰ টিভি চেণ্টাৰত বড়ো প্ৰগ্ৰাম দি থাকে অসমীয়াটোহে নিদিয়ে বাহিৰত তাতকৈ বেছি চং আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজৰ ভাষাক লৈ যদি ক'লেতো অসমীয়া ভাষা কেনেকৈ হ'ব গতিকে অসমীয়া ভাষা মই বিধানসভাত কম্পালচৰি মই অধ্যক্ষ থাকোঁতে বুজি পাতা ন অধ্যক্ষ আমাৰ চাৰ্কুলাৰ তাক অসমীয়া ভাষাত নোলোৱা হৈ গৈছে মই কম্পালচৰি কৰি দিলোঁ অসমীয়া বড়ো পঢ়ক অফিচিয়েল ইউজৰ পৰা বন্ধ হ'ব কাৰণ সেইটো যদি বন্ধ হয় আমি এতিয়া বুজি নাপাওঁ আজি আমি ইণ্ডিজিনাছ ট্ৰাইবেল পেইডেণ্ট কালচাৰ বিভাগ খুলিবলগীয়া কিয় হ'ল যে আমি আমাৰ যিটো পৰম্পৰা সেই পৰম্পৰাবিলাক লাহে 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 এৰি গ'ল বেলেগৰ কালচাৰটো আমাৰ তাত ইনফ্লুৱেঞ্চ হৈ গ'ল প্ৰভাৱ হৈ গ'ল এতিয়া আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী নিজৰ ভাষা হেৰুৱাব লগা হ'ল ধৰ্ম হেৰুৱাব লগা হ'ল নিজৰ মানে সাজপাৰ হেৰুৱাব লগা হ'ল নিজৰ উৎসৱবিলাকত আমি পালন কৰিব নজনা হৈ গ'ল অসমত এইবিলাকক এতিয়া ঠিক কৰিবৰ কাৰণে ইণ্ডিজিনিয়াছ ট্ৰাইবেল পেইডেণ্ট কালচাৰ গতিকে আমি আমাৰটো এৰিব নালাগে 5 বছৰীয়া অসমত বিধানসভাৰ ইতিহাসটো যদি আমি আজিও মুচিব কৰিব পাৰোঁ অসমত পৰম্পৰা ইতিহাস কেতিয়া আমি ৰচয়ন কৰিব পাৰোঁ সেইকাৰণে এইবোৰলৈ বাহিৰত চৰ্চা হৈ থাকিব নালাগে মানুহে বিধানসভাটো চাব লাগে আৰু তেতিয়া চব বস্তুটো আমি চৰ্চা কৰিব